হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডেন্সন ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু থাকিব লাগিব দিয়কচোন। বিহুৰ বতৰ বুলি নহয়, ভালে থকাটোৱে কামনা কৰোঁ সকলোৱে। আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ। ৰঙালী বিহু যিহেতু ৰঙৰ উৎসৱ, ফূৰ্তিৰ উৎসৱ, আপোনালোক সকলোৱে ফূৰ্তি কৰিব। আজি হৈছে গৰু বিহু। আমাৰ গৰু ছাগলী একো নাই। আগতে গাঁৱত গৈছিলোঁ, গাঁৱতো নোহোৱা হ'ল গৰু ছাগলী। গতিকে আৰু সেইটো পৰম্পৰা আমাৰ ওচৰে পাঁজৰে নোহোৱাই হৈ গৈছে। কিন্তু সেই পৰম্পৰাটো আমি ধৰি ৰাখিব লাগিব দিয়কচোন। সময় সাপেক্ষে এতিয়াই যদি আমি ধৰি নাৰাখোঁ, পিছলৈ সেই পৰম্পৰাটো নোহোৱা হ'ব। গতিকে আমি এই পৰম্পৰাটো ধৰি ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব আমি আমাৰ বাপতিসাহোন বিহুটিক। আজি আমাৰ ঘৰত আলহীও আহিব, মাহী মহাহঁত আহিব। আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখিছে চাগে মাহী মহাহঁতক। গতিকে আজি বিহু বুলি আহিব সিহঁতেও আমাৰ ঘৰত আহিব। আৰু বিহু বজাৰত আলহী আহিলেতো ভালেই লাগে। চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ চাব। আজিৰ দিনটোত কি কি কৰা যায় বা কি কি হয় গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। মায়ে ফল মূল কাটি আছে। আজি গৰু বিহু না, কৰাই দিব লাগে। আমাৰ ট্ৰাইবেল মানুহবিলাকে আজি দিয়ে গৰু মানুহবিলাকে আজি দিওঁ আমি। পূৰা ভগৱানৰ গান শুনি শুনি মোবাইলত ফল মূল কাটি আছে। গৰু গছৰ পূজা। শুভেচ্ছা নিদিওঁ নেকি? নতুন বছৰৰ শুভেচ্ছা সকলোকে দিছোঁ, আমাৰ অসমবাসী আৰু বিশ্ববাসীকে ভালে থাকক, কিন্তু অসমবাসীয়ে আমাক দিছোঁ আৰু ভাল পায়। আৰু সকলোকে বিহু বহাগ বিহুৰ লগ জনাইছোঁ, ভালে থাকক, বেমাৰ আজাৰ দূৰ হওক, সকলোকে উন্নতি কৰক, সকলোৰে মনবিলাক পবিত্ৰ কৰক, মিলিজুলি থাকিব পাৰোঁ সকলোৱে। এয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এয়া বিহু বুলি ভাজা পিঠা বনি আছে। এয়া হৈছে কি পিঠা কয় এইটো? বৰপিঠা। আৰু এইটো ভাজা পিঠা, তেল ভাজা পিঠা, গৰম গৰম খাই বঢ়িয়া লাগিব। এয়া মানুহজনীয়ে বনাই আছে। মাল্টিলেনেণ্ট আছে মোৰ মানুহজনী। এয়া দালিও পাতি দিছে। বতৰটো দেখি এনেকুৱা লাগিছে যেন বৰষুণ দিব। চাওকচোন পৰিৱেশটো, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। কি হা? কিয়? আজিৰ দিনটোত আমি মানে গৰু বিহুৰ দিনটোত আমি এটা স্পেচিয়েল বস্তু খাওঁ, স্পেচিয়েল ডিছ। সৰুৰ পৰা খাই আহিছোঁ, আজিও খাম আৰু আগলৈও খাই থাকিম। কি জানেনে? এয়া চাওক মোৰ পিছফালে, এয়া হৈছে শাক খাকি। ইয়াত 100 বিধ শাক আছে। বহুতেই খায়, আপোনালোকেও হয়তো খাইছে। ইয়াত 100 বিধ শাক আছে আৰু এইটো বনোৱা হ'ব মুৰ্গী মাংসৰ লগত। দেখাই আছে ভালকৈ। এয়া দেখিছে নহয়, ইয়াত 100 বিধ শাক আছে। আৰু ইয়াত কঁঠাল এটা দিয়া যাব আৰু লোকেল মানে কি মুৰ্গীৰ মাংস দিয়া যাব। এইটো আমি মুৰ্গীৰ মাংসৰ লগত খাওঁ আজিৰ। এয়া চাওঁ ইয়াত কি কি আছে দেখাই আছোঁ। এয়া হ'ল কচু, এইটো হৈছে মৰাপাত, এয়া হৈছে খুতুৰা শাক, তাৰপাছত এয়া হৈছে মানিমুনি, এয়া এইটো হৈছে ব্ৰাহ্মী নেকি? এইটো ব্ৰাহ্মী ন? মাটিকাদুৰি, লাই শাক, পালেং শাক, খুতুৱা শাক, ঢেৰ আছে আৰু 100 বিধ নাম থৈ লৈ থাকিব নোৱাৰোঁ, ঢেৰ আছে ইয়াতে। এইটো লৈ লাভ নাই। চাওক লোকেল মুৰ্গী আজি খাম। এইটো যদি নোকোলাব আৰু এটা বজাৰত কিনিব লাগিব। আজি আলহী আহিব যিহেতু অলপ
লাগিব, বেছিকৈ লাগিব, নহ'লে আমাৰ ঘৰৰ কেইটাৰ কাৰণে এইটো হৈ গ'ল হয়, আৰু এটা ল'ব লাগিব। বঢ়িয়া। কিবা ক'বা? এয়া মুৰ্গীটো এতিয়া বেগত ভৰাই ল'লোঁ, বজাৰত যাম। আমাৰ ঘৰত কোনো মুৰ্গী কটা মানুহ নাই বাবে বজাৰত কাটি লৈ আহিম, আৰু কিবা অলপ বেলেগ বজাৰো আছে, বজাৰখিনি কৰি আহোঁগৈ। মায়ে চব্জি কাটি আছে, চব্জি মানে এই দেখাইছিলোঁ যে 100 বিধ শাক, সেইখিনি কাটি আছে। এইয়া তিতাকে শাক কাটাত ব্যস্ত। এইখিনি ব্ৰইলাৰ চিকেন, বজাৰত কাটি অনা পচন্দ হোৱা নাই কাৰণে এইটো ঘৰত আকৌ মানে মাংস কাটাত লাগি গৈছে, মাংস সৰু কৰাত। কেতিয়াবা কাৰোবাক যদি লাগে মাংস সৰু কাটিব, মাংস কাটিব মাতিলে হ'ল, বিনামূলীয়াকৈ কাটি দিব। এড্ৰেছটো পাই যাব আৰু। অলপ আগতে যে কৈছিলোঁ আমাৰ ঘৰত আলহী আহিব বুলি, আলহী আহি পাই গ'ল। এয়া মহা, ভাইটি গণেশ, এয়া ষ্টপ, আগতে দেখা পাইছে কেশৱ দা মানে আৰু দেউতাও আহি পাল কালি। বিহু শুভেচ্ছা থাকিব সকলোলৈ আন্তৰিক দিলোঁ। এয়া ভণ্টি আৰু মাহী আহি পাই গ'ল, গোটেইবিলাক শৰাই দিছিলে যে, এই প্ৰসাদ ৰেডি। এতিয়া প্ৰসাদ খাওঁ, বাকী আৰু পিছত দেখাই থাকিম আপোনালোকক। হাপি বিহু। এতিয়া বনি আছে লোকেল চিকেন, আৰু একসাথে আলুটো ফ্ৰাই কৰি লৈছে, টেষ্টি। খাম আৰু ভাতে। অঁ টেষ্টি হোৱা ন। অলপ আগতে যে আপোনালোকক দেখাইছিলোঁ 101 বিধ শাক আৰু চিকেনৰ লগত বনাম বুলি কৈছিলে, এয়া হৈ গ'ল ৰেডি। এয়া ৰেডি হৈ গৈছে, এতিয়া আমি খাম। এয়া বিহু বুলি অলপ ফূৰ্তি কৰোঁ, স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি জানিও মানে বিহু বুলি আৰু অলপ আৰু এয়া বিহুৰ নামত অলপ খাই দিওঁ আৰু। আমি সকলোৱে এনেকৈ পকীত বহি একেলগে ভাত খালোঁ। বাই বাই। বাই 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 দিয়া নো কিনিছে স্কুলত ঠাণ্ডা কাটা কৰি স্কুলৰ টেনচন গ'ল, আলহীবোৰ গ'ল, আৰু এটা আহি পাল, এইটো মানস জেঠীমাৰ ল'ৰাটো আমাৰ। হেল্ল', এইফালে চাই দিয়া। এয়া চাওক, বিহুৰ গিফ্ট পালোঁ, আৰু নাই বড়ো আৰু নাই, ব্লেক কালাৰ। তেতিয়া যে আছিলে মাহীয়ে দিলে এখন, মাহী মহাতে দিলে, আৰু এখন সৰু মিছেছক দিলে মেখেলা বিহু বুলি।